খাই গাঁৱতো দগৰা দগৰি দিছে মহৰিটো ইমানমান ডাঙৰ ফুটা হৈছি তাই মহে খাই দাঁতকেইটা মাজতে কলগেটটো শেষ হৈছে আগত দিনত আমি আংৰা আৰু তামোলৰ বাকাল দি মাতিছিলোঁ সেইকাৰণেহে আজি দাঁতৰ জোৰ আমাৰ এনেকুৱা সেইকাৰণে আজি আমি চিকৰত টুকুৰা হজম কৰিব পাৰিছোঁ দে নাজো দে ঘৰৰ মানুহ আংৰাই দি মাছবোৰ দে তথাপি দুদিন যাব কলগেটটো এনেকৈ মাজো বাপা ওলিয়া পৰীক্ষা হৈছে নহয় অলপ বুজাই দেৱা তো বহ এতে বহ আমি অলপ বুজাই দিম দে পৰীক্ষা হৈছে নহয় বহ চাংদি কিতাপখন দি তো কবিতাটো জানা না তো কবিতাটো মই পঢ়ি দিম একবাৰ শুনি যাবি পঢ়বি দেই কি আছে প্ৰথমটো শহা বেগাই যায় বান্ধাকবি কলপাত খায় ষাঁড় গৰুৱে দৰাকচি ৰাস্তাত আড্ডা মাৰবা যায় আৰু কি এইটো মোটা লাগছি যা মুতে আহি যা মুত গেল যা কম পাইছো যা বাপৰে কি ৰাজা কৰি দিবি পঢ়ি শুনি দেখা গেছি যা আজিকালি চলি বাপা পঢ়ি শুনি কি কৰব কবাই নৰছো দেও বাপে ৰাজা কৰব কি হৈছি দে এগুলা কি বকি আছা ভিতৰৰ পৰা সুধি আছো নিজেতো স্কুলৰ বাৰান্দাখান নফচলিয়ে চোনটোৰ মাথা নষ্ট পাইছা কোনখান কিতাপত আছে শহাপহুই বান্ধাকবি খাব যায় তই কি কৈছা হে শহাপহুই বান্ধাকবি কিয় আমাৰ যি বৰ্তাহঁতো শহাপহুযোৰ আছে সিহঁতৰ শহাপহু দেখোন কলপাত আৰু বান্ধাকবি দিয়া দেখছো কিতাপততো বাদ দিছোঁ যি দেখছো মানে তই সঁচাটো কৈছো দে আৰু কি কৰিম আৰু সঁচাটো কৈছো দে এইগিলা থৈ আন দিয়ে বাপ্পাও ইচ্ছা হৈ জ্বালা একেবাৰে কাণ খালা সাপোৰ নিচিনা ফুচকে উৰা মাৰি আহিছে আৰু বাচন ধুয়া কিবা ধুয়া পাছো দে হৈ জ্বালা মাই কি যি হ'ব এইগিলাখনৰ লগত বাপৰে বাপ দে ধুম দে বাচনখিনি তই থাক ঘৰত মই বাচন ধুম বিয়া কৰে জ্বালা দিছে আৰু মোক ৰাম ধৈত জ্বালা কষ্ট পাছো দে মোৰ জ্বালা এই দিনটো বিয়া কৰি আনি পেলাই বাচন ধোৱা খোৱা সকলোখিনি কাম মাতে কি হ'ব আৰু ইমান মানে জ্বালা পাইছোঁ চালা বৰলাহঁতৰ সভাপতি হৈ থকা হ'লেও কামত দিলা হয় বিয়া কৰাৰ সমান জ্বালা নাই ইমান কষ্ট পাইছোঁ মই লাইফটো কি ক'ব বাচন তুমি কি যি হ'ব থাকে আছে মই ঘৰৰ পৰা শুনা নাই মতা মানুহ কথাত মাত নেট দিছোঁ অলপ চাম মতা মানুহ মাত নেট দিছোঁ যা ঘৰত যা মই এনেই গান গাই আছোঁ যা ঐ মই মেচিন নহয় বাচন ধুবাক লাগি ইমান ধুবাক ষ্টাৰ্ট দিলে যে মই চলি যাম তো মই লাহে ধুই আছোঁ হুচি এবাৰ কি কাম হ'ল তোৰ বাপৰে এইবাৰ কাপোৰ তই মোক কি বুলি ভাব কিবা বানপানীত অতি অহা কিবা শাল চেগুনৰ মূৰা বুলি ভাবিলি হয় কুচমাত দিবি হৈ যাম
কাপোৰ কিনি ধুইলে লৈ যাবি মোক যা বাচন ধুবি খোৱা আছে নাই বাচন লৈ যাবি যা নাযাবি বাচন লৈ যাবি যা অ শুন মই কাপোৰ চাপোৰ ধুব নোৱাৰি মোৰ টান হাগা লাগছি মই হাগৰ যাই চিগৰ খা পইচা দি আগে বাচন কাপোৰ ধুব চলি কাপোৰ ধুইলে ঘৰৰ পৰা লৈ যাবি যাম ইজি হ'ব চালা পূব পশ্চিম দক্ষিণ চালা উত্তৰ পেৰিয়া বস্তুহে পালোঁ নাই মই বাপৰে বাপ ইজি হ'ব আৰু এই তিত্তৰ লগত মৰে বাচন ধুৱে কাপোৰ দিওঁ ইজি হ'ব উত্তৰ পেৰিয়া বস্তু পালে ইমান ডাঙৰ নে মোৰ কপাল খান ইছ ৰাম ইজি হ'ব নাই মই কাপোৰ চাপোৰ ধুব নোৱাৰোঁ নিশ্চয় কম মোৰ টান হাগা লাগছি মোক পইচা দিছি মোৰ খাবা নিশ্চয়ো কম কৰিব নোৱাৰোঁ মোৰ লগত চিখৰ অলপ আছে খাই লওঁ ৰ মনে মনে গম নাপলেও ভাল আছিল চালা দে কি কৰিম চিখৰ নাখলি মোৰ হাগৈ নালগে আকৌ ৰা দি মোৰ টান হাগা লাগছি পইচা দি মই চিখৰ আনবা যাওঁ দোকানো কাপোৰ চাপোৰ ধোৱাৰ সময় নাই এতিয়া মোৰ বা চেয়াৰত বহি একেবাৰে থন মদান গোপাল হৈ আছে ৰা কাপোৰ ধুব নোৱাৰোঁ মই টান হাগা লাগছি 10 টকা দি মই চিখৰ পইচা দি মই চিখৰ খাব যাওঁ 10 টকা ৰা চিখৰত 15 টকা হৈছে 10 টকা লৈ গেলি দোকানীয়ে ঝাৰু মাৰিব মোৰ তাত বাকী কৰি বা নাচাই কিয় চেয়াৰত বহা ষ্টাইল চলো তোৰ মায়েৰে উচুৰ গত পোৱা নাই এখন মই এই হোলী খেদিছিলোঁ যি হোলী খেদি আনা পইচা দি এখন কিনিছিলোঁ বাপৰে বাপ বেছি বা